ৰাইজ বস্তুটা চাবনে? পেংগং লেকলৈ আৰু মাত্ৰ 50 কিলোমিটাৰ বাকী। গাটো একেবাৰে ভাল নহয় ৰাইজ। ইমান ধুনীয়া এই লেকটো আৰু ইমান সুন্দৰ পানী, কিন্তু তথাপিও এই পানী আপুনি খাব নোৱাৰিব। কিয় জানেনে? সুপ্ৰভাত অসমবাসী ৰাইজ। যিহেতু কালি আমি পেংগং লেক নাপালোঁ আৰু আজি যাবৰ কাৰণে ওলাইছোঁ। ৰাতি আমি ইয়াতে ষ্টে' কৰিছিলোঁ, আপোনালোকক দেখালোঁ ৰাতি ষ্টে' কৰা বস্তুখিনি। ৰাতি এখন দোকানতে আমি ষ্টে' কৰিব লগা হ'ল। ব'লক দেৰি নকৰি আগবাঢ়ো পেংগং লেকলৈ। পেংগং লেকলৈ আৰু মাত্ৰ 50 কিলোমিটাৰ বাকী। গাটো একেবাৰে ভাল নহয় ৰাইজ। আহি আছোঁ আৰু চাম বুলি আহিছোঁ, ঘূৰিম বুলি আহিছোঁ, তো ঘূৰি আছোঁ, কিন্তু গাটো একেবাৰে ভাল নহয়। মানে ব'লকচোন তথাপিও গৈ থাকোঁ পেংগং লেকলৈ। ৰাইজ দুদিন ধৰি গাটো বেয়া বেয়া ফিল হৈ আছিল। মূৰৰ বিষ, কাণেদি শুনা নোপোৱা আৰু কিবা কিবি গাটো ভাল লাগি থকা নাছিল। কিন্তু ইমান বাট আহি পেংগং লেকটো দেখি চব চেছ। কি সুন্দৰ, কি ক'ম আৰু আপোনালোকক। ব'লক দেখাওঁ আপোনালোকক পেংগং লেকটো। ৰাইজ বস্তুটা চাবনে? ব'লক দেখাওঁ আপোনালোকক। ৰাইজ কি সুন্দৰ। দিছ ইজ পেংগং লেক। So beautiful. So beautiful, so elegant. Just looking like a wow. ৰাইজ এইটোৱে হৈছে পেংগং লেক। এইফালে চাইনা আৰু এইফালে ভাৰত, মাজত এই পেংগং লেক। কি সুন্দৰ পানী কালাৰ চাওক ৰাইজ। ৱাও, দেখাৰ পিছত মুখৰ পৰা এটাই শব্দই ওলায়, ৱাহ। ব'লক আগফালে আৰু আছে, আৰু যাওঁ আৰু চাওঁ। আগলৈ আৰু যাব পাৰি, গৈ থাকোঁ, কিমান যাই চাব পাৰোঁ চাওঁ। ৰাইজ আহি পালোঁ পেংগং লেক। যিমানখিনি বৰ্তমান দেখি আছে, ইয়াতকৈও বহুত ডাঙৰ এই লেকটো। ইয়াত 3 ভাগৰ 2 অংশ চাইনা তাত আছে আৰু 1 অংশহে ভাৰতত আছে। ভাবক, 1 অংশতে ইমান ডাঙৰ, বাকী যি 2 অংশ চাইনাত আছে সেইখিনি কিমান ডাঙৰ হ'ব। পানীৰ যিটো কালাৰ, পানীৰ ৰং দেখিয়েই মানে চাওক ৰাইজ, কিমান ক্লিন ৱাটাৰ, কিমান চাফা। তলত থকা এটা এটা পাথৰ স্পষ্টকৈ দেখা গৈ আছে, কিন্তু আপোনালোকে নাভাবিব এয়া একেবাৰে ওচৰতে আছে বুলি। এইখিনিতে বহুত দ, সেইখিনিতে যদি আপুনি ভৰি দিয়ে গম পাব, বা যদি নামি যাওঁ সেই অলপ সিমান মানলৈ নামি গ'লে বহুত দ, মোৰ প্ৰায় আঁঠু ওপৰলৈ আহি যাবগৈ পানী। আৰু এই লেকটোৰ কালাৰ ৱেডাৰৰ লগত চেঞ্জ হৈ থাকে। দিনটোত প্ৰায় 3-4বাৰলৈকে কালাৰ চেঞ্জ হয়। আপুনি এতিয়া যদি ব্লু দেখি আছে, কোনোবা সময়ত সম্পূৰ্ণ গল্ডেন দেখা পাব আৰু কোনোবা সময়ত পূৰা বগা হৈ যাব। তো এতিয়া আপুনি এতিয়া এইখিনিতে দেখি আছে বগা, আৰু সিফালে দেখিছে ব্লু। আৰু আপোনালোকক মই তেতিয়াও কৈছোঁ, এতিয়াও কৈছোঁ, লেকৰ সিপাৰে যিকেইখন পাহাৰ দেখি আছে, এই পাহাৰকেইখনৰ সিপাৰে আছে চাইনা আৰু এইপাৰে আমি ভাৰত। মাজতে এই লেকটো। ৰাইজ চাওক, বতাহ আহি গ'ল আৰু ঢৌ আহি গ'ল। চাওক চাওক ৰাইজ, মোৰ পিছফালে
ৰাইজ আপোনালোকে দেখিছে মই বৰ্তমান আছোঁ পেংগং লেকত। ইমান ধুনীয়া এই লেকটো আৰু ইমান সুন্দৰ পানী, কিন্তু তথাপিও এই পানী আপুনি খাব নোৱাৰিব। কিয় জানেনে? এয়া হৈছে নিমখীয়া পানী, চল্ট ৱাটাৰ। গতিকে এয়া পানী আপুনি খাব নোৱাৰিব। ইমান সুন্দৰ পানী দেখিও আপুনি খাব নোৱাৰিব, চুব পাৰিব কিন্তু খাব নোৱাৰিব। আপুনি দেখোঁতে এনেকুৱা লাগিব ইমান ধুনীয়া চাফা পানী। আপুনি চাওক না, তলৰ পাথৰবোৰ কেনেকৈ দেখা গৈ আছে, কিমান ধুনীয়া পানী, ক্লিন। ইমান সুন্দৰ ক্লিন পানী, কিন্তু আপুনি খাব নোৱাৰিব। আৰু এই লেকটো 3 ভাগৰ 2 ভাগ আছে চাইনাৰ হাতত আৰু এভাগ আমাৰ ইণ্ডিয়াত আছে। তো এই বহুত ডাঙৰ এইটো লেক। এই লেকটোৰ সম্পূৰ্ণ দৈৰ্ঘ্য কিমান জানেনে ৰাইজ? 134 কিলোমিটাৰ, 134 কিলোমিটাৰ। আপুনি ভাবক ইমান দীঘল, কিন্তু ইয়াৰে 2 ভাগ আছে চাইনাৰ তাত আৰু এভাগ আছে আমাৰ তাত। এই 134 কিলোমিটাৰক 3 ভাগ কৰি 2 ভাগ চাইনাৰ ঠাইত আছে আৰু এভাগ আছে আমাৰ ভাৰতৰ ঠাইত। আৰু সেই এভাগটোৱে ইমান ডাঙৰ, আপোনালোকে ভাবক। ৰাইজ, এই লেকটোৱে দিনটোতো পানীৰ কালাৰ চেঞ্জ কৰেই, তাৰ উপৰিও ঠাণ্ডা দিনত ই সম্পূৰ্ণ বৰফ হৈ যায়, ফুল্লি বৰফেৰে ভৰি যায়। আৰু বলিউডৰ এখন ফেমাছ মুভি 3 Idiots ইয়াতে শ্বুট কৰা হৈছিল। এই লেকটোৰ পাৰতে সেই ফিল্মখনৰ কেইটামান চিন শ্বুট কৰা হৈছিল। চাওক, মনত পৰিছেনে আপোনালোকৰ? অ' ভৈয়া অল ইজ ৱেল। এই বহা চিটকেইটা আৰু স্কুটাৰকেইখন মনত পৰিছেনে ৰাইজ? বলিউডৰ সেই ফেমাছ মুভি 3 Idiotsখন কেইটামান চিন ইয়াতে শ্বুট কৰা হৈছিল এই লেকটোৰ পাৰতে। মই এতিয়ালৈকে এই লেকটোৰ পাৰত ঘূৰি থকা প্ৰায় 1 ঘণ্টাৰো বেছি হ'ল। আৰু 20 মিনিট বা 25 মিনিটৰ মূৰে মূৰে আমাৰ ইণ্ডিয়ান আৰ্মি এখন বোট ইয়াৰ পৰা যায়। আৰু সেই দুখন পাহাৰ সেই পাহাৰ দুখন যে মই দেখাইছোঁ আপোনালোকক, এই পাহাৰ দুখনৰ এইফালে ভিতৰলৈ অলপ সোমাই যায় আৰু তাৰ পৰা আকৌ ৰিটাৰ্ণ আহে। মানে 20-25 মিনিটৰ মূৰে মূৰে পেট্ৰলিং হৈয়ে থাকে, কাৰণ সিপাৰে আছে চাইনা আৰু আমি আছোঁ ভাৰতত। মাজত খালি এই পানীখিনি আৰু এই লেকটো। ৰাইজ, বহুত বেছি সময় পেংগং লেকতে কটাই দিলোঁ। মানে পানী আৰু লেকটো ইমান ধুনীয়া, তো যাব মনেই যোৱা নাই। কিন্তু বতাহ লাগি সেই ক'লো নহয়, চৰ্দি লাগি গৈছে। আৰু যাব লাগিব, কাৰণ আমি যাম হানলে। ইয়াৰ পৰা এতিয়াও প্ৰায় 250 কিলোমিটাৰমান বাকী। আৰু ৰাস্তাৰ অৱস্থা আপোনালোকে যোৱাকালিৰ পৰা দেখিয়ে আছে কি হৈ আছে। সেইকাৰণে ওলাই যাওঁ, কিবা এটা খাওঁ, খাই পেলাই ওলাই যাওঁ। তো পেংগং লেক বাই বাই, বলক আমি যাওঁ হানলে।
ৰাইজ পেংগং লেকৰ পৰা প্ৰায় 25 পৰা 30 কিলোমিটাৰ আহিলোঁ। চাওক আপোনালোকে এতিয়াও এইটো পেংগং লেক, আৰু পাছফালে বহুত এৰি থৈ আহিলোঁ পেংগং লেক। আগলৈ আৰু বাকীও আছে, কাৰণ পেংগংটো বহুত দীঘল, আপোনালোকক মই কৈছোৱেই। কিন্তু আহি আগত আমি এটা ডাঙৰ বিপদত পৰিলোঁ। 2-এটা ৱাটাৰ ক্ৰচিং আছিল সৰু সুৰা, এইখিনি পাৰ কৰি আহিলোঁ। কিন্তু এইটো ৱাটাৰ ক্ৰচিং অলপ জোখতকৈ ডাঙৰ। প্ৰথমতে পানী কম আছে বুলি ভাবিছিলোঁ, ওচৰত গৈ যেতিয়া চালোঁ অলপ দ আছে আৰু পানীৰ স্পীডটো বহুত বেছি। গাড়ীখন পাৰ কৰিম নে নকৰিম তাকে ভাবি আছোঁ। পাৰ যদি কৰোঁ, পাৰ হৈ গ'লে কোনো কথা নাই, আৰু যদি নকৰোঁ, যদি পাৰ হৈ নাযায় মাজত ৰৈ যাব লগা হয়, তেতিয়া বহুত ডাঙৰ বিপদত পৰিম। না সহায় কৰিবৰ কাৰণে কোনোবা আহিব পাৰিব, না কাৰোবাক মাতিব পাৰিম, না মোবাইলত 1% নেটৱৰ্ক আছে, আৰু ইয়াৰ পৰা প্ৰায় 40-50 কিলোমিটাৰলৈ কোনো নাই। গোটেইটো খালী ৰাস্তা, আপোনালোকে চাওক এইফালে ইয়াৰ ৰাস্তা খালী, আৰু পিছফালে এখন গাঁও আছে প্ৰায় 15 কিলোমিটাৰমান এৰি থৈ আছোঁ। এখন সৰু গাঁও আছে, তাতো বহুত বেছি মানুহ নাই। এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ, আগবাঢ়ি যাওঁ নে নাযাওঁ। কিন্তু আমি ইয়াত আহি থাকোঁতে কেইজনমান লোকেলে কৈছিল যে তোমালোকে ৰাতিপুৱা যাবা, কাৰণ ৰাতিপুৱা গ'লে কি হয়, ৰাতি ঠাণ্ডা হয়, ঠাণ্ডা হোৱাৰ লগে লগে পানীটো কমি যায়, আৰু দুপৰীয়াৰ পাছত মানে 12টা বজাৰ পাছত যেতিয়া ৰ'দটো বেছি হৈ যায়, পানীৰ হেৰিটো বাঢ়ি যায়, আবেলিলৈ পানীটো বেছি বাঢ়ি যায়। তো ৰাতিপুৱা গ'লে ভাল, ৰাতিপুৱা হ'লে পানীটো কম থাকে, কাৰণ যেতিয়া ৰাতি ঠাণ্ডা পৰে পানীটো কমি যায়, বৰফবোৰ নগলে ৰাতি। এতিয়া যিমান ৰ'দ দিছে সিমান বৰফ গলিছে আৰু সিমানেই পানী আহিছে। কি কৰোঁ ভাবি আছোঁ ৰাইজ। সিটো ছাইডৰ পৰা দুখন গাড়ী আহিছে, আমি ৰৈ পেলাই ছাইডত ৰাখি দিছোঁ আমাৰ গাড়ীখন, ৰৈ পেলাই চাইছোঁ তেওঁলোক কোনফালেদি আৰু কেনেকৈ পাৰ হৈ আহে, কাৰণ তেওঁলোক হৈছে ইয়াৰ লোকেল, তেওঁলোকে জানে কোনখিনি জেগা দি পাৰ কৰাব লাগে, কোনখিনি গাঁত আছে বা নাই। তেওঁলোকক চাই লওঁ, তেওঁলোকক চাই আমিও তেওঁলোকৰ নিচিনাকৈ আমাৰ গাড়ীখন পাৰ কৰাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু বৰ্তমান যিখন গাড়ী পাৰ কৰাব, মাৰুতি চুজুকি চেলেৰিঅ', এই গাড়ীখনতকৈ মোৰ গাড়ীখনৰ চকাকেইটা অলপ ডাঙৰ, তো সেইখন যদি পাৰ হৈ আহে তো মোৰখন পাৰ কৰি নিয়াত অলপ সাহস পাম মই। কিন্তু পাথৰ আছে বুলি তেওঁ নামি পেলাই এবাৰ চেক কৰি লৈছে, পাথৰ নাই, কিন্তু গাঁত এটা আছে, সেই গাঁতটো তেওঁ ভৰি দি চাই লৈছে, আৰু তেওঁ যি ছাইড দি আনে ময়ো সেইফালেদি পাৰ কৰি লৈ যাব লাগিব মোৰ গাড়ীখন। তো বলক 1, 2, 3। গাঁত এটা আছে, এটা চকা পৰিছে গাঁতত, গম পোৱা যায়। যিয়ে নহওক বাৰু, গাড়ীখন পাৰ হ'ল খুব ধুনীয়াকৈ। এতিয়া আমি গৈ আছোঁ হানলেলে। বাটত আৰু 2-এটা সৰু সুৰা ৱাটাৰ ক্ৰচিং পাব পাৰোঁ, কিন্তু এইটো অলপ বেছি ডাঙৰ আছিল। ৰাইজ আহি আমি বৰ্তমান ভাৰতৰ শেষৰখন গাঁও পাইছোঁ। মানে আপোনালোকে এইটো কনফিউজ হ'ব পাৰে, শেষৰখন গাঁও কালিও আছিল। কালি আছিলোঁ আমি ভাৰতৰ শেষৰখন গাঁও, যিটো পাকিস্তান বৰ্ডাৰত আছিল, আৰু আজি আছোঁ আমি ভাৰতৰ শেষৰখন গাঁও, যোনটো চাইনা বৰ্ডাৰৰ কাষত আছে। আমি আছিলোঁ পেংগং লেকত, আৰু এইটোৱে হৈছে পেংগং লেক। তো প্ৰায় আমি 30 পৰা 35 কিলোমিটাৰমান আহিলোঁ। ইয়াৰ পাছত আমি যামগৈ এতিয়া এইফালে ওপৰত, এনেকৈ ওপৰত আমি গুচি যাম, আৰু পেংগং লেকটো থাকিল এইফালে যাবগৈ। তাৰপৰা আৰু অলপ গৈ পেংগং লেকটো সোমাই যাব চাইনাত। এইখিনিৰ পৰা আৰু আমি ইণ্ডিয়াই পেংগং লেকটো দেখা নাপাওঁ, ইণ্ডিয়াৰ মানুহখিনিয়ে। ইয়াৰ পৰা সোমাই যাব চাইনাত, আৰু এইখিনিলৈকে আছিল ইণ্ডিয়া আৰু আগলৈকে আছে সীমাটো, কিন্তু এই পাহাৰখনৰ পৰা এইফালে আমি দেখা নাপাওঁ, কাৰণ আমি এইফালেদি ওপৰত যামগৈ। এইফালে আমি যাম ওপৰত হানলে। বেকো ৰাইজ, ওপৰৰ পৰা পাথৰ পৰিছে, আপোনালোকে দেখিছে। মই কৈ আছিলোঁ যে
ৰাইজ ক্লিপটোত আপোনালোকে ৰাস্তাত পৰি থকা পাথৰবোৰ দেখিছেনে? এইবোৰ চব পাহাৰৰ ওপৰৰ পৰা এটা এটাকৈ পৰিছে। গাড়ীখন পাৰ কৰিছোঁ, কি হয় দেখা যাব আৰু। কিন্তু ভাগ্য ভাল আমি পাৰ হৈ আহিলোঁ। ইয়াত এটা কথা আছে, আবেলি সময়ত এই ঠাইখিনিতে অহা যোৱা কৰাটো অলপ অসুবিধাজনক, মানে আবেলি বতাহটো বেছি হৈ যায় আৰু সেইকাৰণে এই পাথৰবোৰ পাহাৰৰ ওপৰৰ পৰা পৰা আৰম্ভ হৈ যায়। ৰাইজ বহুত ৰ'দ আৰু ভাগৰ লাগিছে। বস্তু এটা চাব, এইটো চাওক। বহুত সময় পাৰ হোৱাৰ পাছত এটা ডাঙৰ CRP কেম্প পাইছোঁ আৰু সেই কেম্পটো পাৰ হোৱাৰ পাছতহে গুগল মেপে ডিটেক্ট কৰিছে। ডিটেক্ট কৰাৰ পাছত ৰাস্তা এয়া। জেলেপি খায়েগা তো ভি পস্তায়েগা, নেহি খায়েগা তো ভি পস্তায়েগা। তো জেলেপি খাই চাওঁ বলক লাডাখৰ। ৰাস্তা চাওক। ক'ৰপৰা কেনেকৈ আহি আছোঁ। ফাৰ্ষ্ট আছে মোবাইল লোৱাচোন। কি হৈ আছে? পাই যাম। ৰাইজ যদি লাডাখ আহে তেতিয়াহ'লে লগত এটা অক্সিজেন কেন নিশ্চয় লৈ আহিব। এই যিজন ল'ৰা দেখিছে বৰ্তমান, এই ল'ৰাজনে বাইকেৰে লাডাখ ৰাইড কৰি আছিল আৰু তেওঁ হানলেৰ পৰা পেংগং ছাইডে গৈ আছে আৰু আমি পেংগঙৰ পৰা হানলেলৈ গৈ আছোঁ। আৰু আহি থকা অৱস্থাত বাটত আমি তেওঁক পালোঁ। তেওঁ বাইকৰ পৰা বাগৰি পৰি গৈছিল আৰু এই গাড়ীখন যিখন পৰ্যটকৰ গাড়ী তেওঁলোকে ৰাখি তেওঁলোকৰ তাত যি অক্সিজেন আছিল, অক্সিজেন কেনৰ পৰা তেওঁক অক্সিজেন দি অলপ সময় ৰেষ্ট কৰাই এতিয়া বেলেগ এখন গাড়ী মাতি তেওঁক পঠিওৱাৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকে যদি লাডাখ আহে তেতিয়া আপোনালোকৰ যিখিনি প্ৰয়োজনীয় মেডিচিন বা অক্সিজেন কেনেই হওক গোটেইখিনি যাৱতীয় বস্তু লগত যোগাৰ কৰি লৈহে আহিব। কাৰণ ইয়াৰ আগতো লাডাখত বহুকেইজনে অক্সিজেনৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱাইছে। আৰু আজি যিটো ঘটনা হৈ গৈছিল, যদি নিৰ্দিষ্ট সময়ত এই মানুহখিনি নাপালে হয় তেতিয়া সেই ল'ৰাজনৰ অৱস্থাটো বহুত বেছিয়ে বেয়া হ'ল। গতিকে সকলোৱে ভালে থাকক, ৰাইড কৰি থাকক, ঘূৰি থাকক, এইটোৱে আশা কৰোঁ। আৰু যিখিনি প্ৰয়োজনীয় বস্তু লগত লৈ ঘূৰিব। আৰু আমি আহি বৰ্তমান পালোঁহি হানলে। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কালিলৈ গৈ আছোঁ আমি পৃথিৱীৰ আটাইতকৈ ওখ ঠাইত থকা ৰাস্তা উমলিংলালে। আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।